ফ্ৰেণ্ড, ৱেলকাম টু মাই ইউটিউব চেনেল। আশা কৰোঁ সকলো ভালে আছে, মোৰো ভালে। মই লিপিকা অন্য এটি ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আপোনালোকৰ ভালে চাগে, মোৰো মানে বৰ্তমান ভাল নহয়। মানে কাইলৈ দুদু আইতাহঁতৰ বছৰেকীয়া আছে। এইবাৰ মানে আইতাক দুদুৰ লগত লগ লগাব একেলগে। আৰু ভাইটিহঁতে কাম কৰি আছে, মই মানে কাম চাম কৰা নাই। মোৰ ভৰি এটা বিষ হৈছে, তাকে আজি মানে ডাক্তৰখন চাব লাগিব। আৰু আজি কোন কোন চাই থাকিব ভিডিঅ'টো সকলো। এয়া আমাৰ আলহী আহিলে, এয়া আমাৰ নিচা হয়, এয়া এপাহ, এয়া বাই, কিন্তু মুখখন নাই দেখা। আৰু এয়া আমাৰ বাই, এয়া ভাগিন, হাই কৈ দিয়া আকৌ। ইচ ইচ ইচ, এয়া ভণ্টি, এয়া ভাইটি, আৰু এয়া মই, আৰু মোৰ এয়া এপাহেঁতে মানে পকা মিঠৈ লৈ আহিছে, আৰু ইয়াতো কেইটামান লৈ আহিছে। আৰু যিহেতু মানে মাকক হ'লে বুলি ক'লে কিবা এটা বস্তু লৈয়ে আহে, মিঠাই লৈ আহিছে। এয়া আমাৰ দেউতা তাতে জলপান খাবৰ কাৰণে ডোন বনাইছে কলপটুৱাৰ পৰা। এয়া নিচা আৰু দেউতা বৰ্তমান এইবোৰ কি বুলি কলপটুৱা ডোন বনাইছে। এয়া আমাৰ সোণ মানুহ, এইফালে আমাৰ চুন চুনি। আছে জলপানৰ কাৰণে মুখে কোলা উঠিছে। দে ইমান দেৰিকে নিজে নিজে পানী মাৰি লৈছো দেই। মাংস আৰু ইয়াত আছে মাছ। আহিলে এয়া মায়ে তামোল দিলে, খাই কেতিয়া গেছত মানে ভাত সিজাব। ইয়াকে সিচাৰি ধুই মেলি আজৰি কৰি থৈছোঁ। এয়া ডোংবোৰ ধুই মেলি একদম ধুনীয়াকৈ থৈ দিছোঁ। আৰু ভকত আহিবৰ কাৰণে ইয়াত টিং এটা আৰু ইয়াখন আৰু গামোচা দি থৈছোঁ। মই জলপান খাবলৈ লৈছোঁ। এয়া গৈছোঁ, এইফালে দৈ, ঘি দিছে, এইফালে জাহাজী কল। আৰু মই একো নাই কোৱা দেই, মোক কুন্দুৱে সুধিলে। এতিয়া মই অকল বহি আছোঁ আৰু খাই আছোঁ। এয়া দাই খাই আছে। আৰু বেছি দেখাব নোৱাৰোঁ, আৰু যদি দেখাব পাৰোঁ চাই থাকিব আপোনালোকে ভিডিঅ'টো। এপাহ দেই, এপাহ পূৰা মোক নাইকোৱা কৈছে। ইয়াক কি দৈ লৈ আহিছে, দৈ দৈ দৈ। এয়া দে এপাহ নাই দেখা কাৰণে সেইকাৰণে দেখাই দিছোঁ দেই। এই চবকে এয়া আমাৰ দেউতা বায়েক হয়। এয়া গুড়, এয়া কোমল চাউল, এতিয়া আৰু আছে ইয়াত কেইটামানে আছে। এয়া দৈ গাখীৰ আৰু এয়া কল, জাহাজী কল, ঘি, দৈ গাখীৰ। এয়া বৰ্তাই মিটুকা ভাজি বনাই আছে, কুকুৰা মাংস আৰু পচলা দি বনাইছে। মই এতিয়া মাংস মানে লুটি পুটি কৰিছোঁ। কেৰাহীখনত মানে পচলাটো লুটিয়াব দিগদাৰ হৈছে। মাংস মই লিংদাই মাথা দেখুৱাব পৰা নাই, অলপ পাছতে ওলাব। নিয়ম ভাজি দেই। অঁ, ইয়াত আমাৰ মিটুকৰ নিয়ম কৰিছিলে, আমাক গয়াতে নহয় নিয়ম। অঁ, আমি মানে যিটো ধৰণে পালোঁ সেইমতে নিয়ম কৰি থকা হৈছে। এতিয়া পাকঘৰত মই ভাজি বনাই আছোঁ, অলপ পাছত এই পচলা দি আছোঁ। সেই অকণমান বহিলে আকৌ লুটিয়ালে চব দেখা পাব। চুনু দাই দেই, এয়া মাষ্টৰ কয়। এয়া আমাৰ দাদা পান খাই আছে। এয়া ভাইটি কেনেকুৱা পূৰা খাইছে, একদম পূৰা দুগজি খাইছে। কৈছে আকৌ কেনেকুৱা লাগিছে কৈ দিয়ক আকৌ। বঢ়িয়া যদি মেডিয়াত দৰকাৰ হয় জানো নাই, অৰ্থনি নকৰিলিহে। ইয়াত গাহৰি, কোমোৰা, আলু
মাছ ফ্ৰাই, এইফালে জলকীয়া ভাজি, বিলাহী লগত, বিলাহী নহয় বেঙেনা, চৰি দেই। আৰু এয়া ভাত, আৰু ভকতসকলে খাই আছে। আমাৰ ৰুল চোৱা হৈছে নিয়ম পৰম্পৰা নিয়ম আমাৰ পৰম্পৰা নিয়ম বছৰীয়া প্ৰথম আদি পুৰুষ আৰু ভাইজাকাও মানে তেওঁক লগ লগাই দিয়া হৈছে। সেই আজি লিংগাইটো তেওঁলোকৰ ভৱিষ্যতৰ কাৰণে কি হ'ব কি নহ'ব অহা বছৰলৈকে সেইটোকে এতিয়া আমি খাই দেখুৱাইছোঁ মংগলৰ কাৰণে। এইটো বৰ ধুনীয়া। এইফালে ৰিজাল্টটো আপুনি বঢ়িয়া বঢ়িয়া। এইটো কি বস্তু কয়? এইটো লিংকাই এইটো লিংকাই কয়। এই পাতিত থকাটো কি হয়? লাও লাও বাম লাও, এইটো লোক লাও নাম লাও, নাম লাও এইটো লোক লাও এইটো নাম লাও, এইটো নাম লাও, এইটো হ'ল লোক লাও। এইটো লোক লাও এইটো নাম লাও। এইফালে অকণমান টান হৈছে আপোনাৰটো টান হৈ আছে। খুলি আছো ধুনীয়া দেই এইটো নিশ্চয় ভাল, একদম সুন্দৰ তেনেহ'লে। তুলি দিয়া সুন্দৰ সুন্দৰ। এইটো ভাল। এইফালে আমাৰ দুটাই কি কৈছে? খুলিবই পৰা নাই। বাকচটো খুলিব পৰা নাই আপুনি? ধুনীয়া ধুনীয়া ধুনীয়া। এইফালে আপোনাৰ দুটি কি বুলি কৈছে? এইটো মানে তোমাৰ এইটো দুটো নে আইতা হৈছে? এইটো দুটো কেনেকুৱা বুলি কৈছে? ভাল ভাল দুটো ভাল। এই আমাৰ লোক লাও তেনেহ'লে ভাল ভাল একদম সুন্দৰ। একদম তেনেহ'লে সুন্দৰ তেনেহ'লে। এইফালে আমাৰ আলহী দেই, মোক ঢাকি থৈছে। এইফালে আমি লোক লাও খাই এইবোৰ ঢেৰ মানুহ বহি আছে। এইফালে খুৰী হয়, এইফালে আমাৰ ইউটিউবাৰ হয়, এইফালে আমাৰ দন্দুৰী মাহী হয়, এইফালে আমাৰ মোৰ ভণ্টি হয়, মোক চিনি পায়। এইফালে আমাৰ ডাঙৰ মানুহ হয়, নকওঁ আৰু। আজি তোমালোকৰ ফটো মাৰি নাথাকিবিচোন ইজাত কৰিবলৈ মোৰ চাগে। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু আপোনালোকে কেনেকুৱা পালে আজি ভিডিঅ'টো জনাব কমেণ্টত। আৰু আকৌ অন্য ভিডিঅ' আপোনাক সকলোকে লগ পাম। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।